ये मौसम की बारिश, ये बारिश का पानी, ये पानी की. Step 1, wake up early, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's. Assalamualaikum, namaskar, welcome back to my YouTube channel Masuma Mezabin. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। আৰু প্লিজ আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব আৰু প্লিজ যোনে যোনে মোৰ চেনেলত নিউ হয় প্লিজ সাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ ক্লিক দ্য বেল আইকন ফৰ এক্টিভ মোৰ ভিডিঅ'ছ আৰু প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছবোৰৰ লগত ঘৰৰ মানুহবোৰৰ লগত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। সো মোক বহুতে কুৱেশ্যন কৰি আছিলে এটা বস্তু লৈ যেটো স্ক্ৰিনত দেখা পাইছে এইটো ফটোটো মই যেতিয়া ষ্টৰি লগাইছিলোঁ তেতিয়া মোক বহুতে মেছেজ কৰিছিলে এই ট্ৰফিটো মই কিহৰ কাৰণে পাইছোঁ আৰু কিছুমানে পোষ্টও কৰিছিলোঁ মই যে যিদিনা এইটো লৈ আহিলোঁ ট্ৰফিটো সেইদিনা মই পোষ্ট কৰাৰ পিছত লগে লগে কিছুমানে মোক কমেণ্ট কৰিছিলে সেইটো কিহৰ কাৰণে পাইছা কি একচুৱেলি। চ' মোৰ অলৰেডি DMLT কমপ্লিট হ'ল ন। এইবোৰ আমাৰ জুনিয়ৰ আছিলে তেওঁলোকে মানে ফেয়াৰৱেল পাতিছিলে তেওঁলোকে মানে বহুত ভাল পায় এই বস্তুটো দিছে আৰু বস্তুটো হ'ল এইটো একচুৱেলি বহুত কিউট হয় ন বস্তুটো দেখাটো বহুত ধুনীয়া হয় ডাউনটাউনৰ। ইয়াতে ডাউনটাউন বুলি লিখা আছে মেডিকেল লেবৰেটৰী টেকনিচিয়ান বুলি লিখা আছে। হাস্তালা ভিস্তা এইটোৰ মিনিং কি মই নাজানো চিৰিয়াছলি। আৰু ইয়াতে দিয়া আছে ডিয়াৰ চিনিয়ৰ উইচ ইউ এ ব্ৰাইট এণ্ড প্ৰস্পাৰাছ ফিউচাৰ। চ' এইটো আমাক জুনিয়ৰবোৰে আমাক এইটো গিফ্ট কৰিছিলে আৰু কিবা কিবি দিছিলে বাট মই ফেয়াৰৱেলৰ দিনা যোৱা নাছিলোঁ অকণমান প্ৰব্লেম আছিলে আৰু সিদিনা হঠাতে আমাক গ্ৰুপত মেছেজ দিলে যে যিসকলে এইটো লৈ যোৱা নাই ফেকাল্টিৰ ৰুমৰ পৰা লৈ যোৱা। চ' সেইটো মই আনিব গৈছিলোঁ কেইজনমানে গৈছিলোঁ বহুতে লৈছে বাট মই লোৱা নাছিলোঁ সেইটো কাৰণে মই এইটো লৈ আহিলোঁ গৈ কিনে। ত' সেইটো ডাউট আই থিংক আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে আৰু এতিয়া মই আপোনালোকক শ্বেয়াৰ কৰিম মোৰ যিবোৰ হিজাব আছে মই সেইবোৰ ক'ত ৰাখোঁ কেনেকৈ ৰাখোঁ আৰু একচুৱেলি মোৰ ইমানবোৰ হিজাব মোৰ একচুৱেলি আমি যিহেতু ভাড়া ঘৰত থাকোঁ চ' সেইটো কাৰণত আলমাৰি চালমাৰি সেনেকুৱাকৈ নাই আৰু ৰাখাৰ বস্তু সেনেকুৱাকৈ নাই। চ' সেইটো কাৰণত মই দুটামান বক্স লৈছোঁ। সেই বক্স দুটা আপোনালোকে দেখিলে চিনি পাব সকলোৱে বেছিভাগ হোষ্টেলতে এইবোৰ ইউজ কৰে। আমি যিহেতু ভাড়া ঘৰত থাকোঁ সেইকাৰণে মই সেনেকুৱা বস্তু লৈছোঁ। চ' মোৰ দুটা বক্স আছে সেই দুটাত পুৰা যিমানবোৰ হিজাব আছে ইয়াতে আছে তলত মই দেখাব নোৱাৰোঁ এতিয়া পুৰা অৱস্থা বেয়া হৈ আছে আৰু এই হিজাববোৰ মই এতিয়া ঠিক কৰিম কেনেকৈ ঠিক কৰিম আপোনালোকে চাই থাকক আৰু মই ক'ত কেনেকৈ ৰাখোঁ সেইবোৰো চাই থাকক আৰু কেনেকৈ ৰাখিব লাগে কেনেকৈ ফ'ল্ড কৰিব লাগে এইবোৰ চাই থাকক। এয়া চাওক এইবোৰ মোৰ হিজাবৰ বাকচ মই এনেকৈ ৰাখোঁ। একচুৱেলি মই 2-3 মাহ পিছে এইবোৰ ফ'ল্ড কৰোঁ কাৰণ এটা যদি কিবা কাৰণত ইয়াৰ পৰা বাকচৰ পৰা ওলাওঁ এটা নোলাওঁ যিবোৰ মই পিন্ধোঁ ডেইলি ইউজৰ কাৰণে পিন্ধোঁ সেইবোৰ মই বাহিৰতে ৰাখোঁ আৰু যিবোৰ মই মাজে মাজে পিন্ধোঁ সেইবোৰ জাষ্ট ইয়াতে ৰাখোঁ আৰু এটা কাৰণত যদি কিবা এটা ওলালোঁ ইয়াৰ পৰা নেক্সট আৰু ইয়াতে ৰাখিব মন নাযায় বিকজ ফ'ল্ড কৰিব মন নাযায় ক'ৰবাত পিন্ধি গ'লে অহাৰ পিছত বৰ লাগে আকৌ ধুই দিয়াৰ পিছত মানে চব উল্টা পুল্টাকৈ ফ'ল্ড নকৰাকৈ মই এনেকৈ ৰাখি দিওঁ। চ' সেইটো কাৰণত মই 3 মান্থ বা 2 মান্থ পিছে এইবোৰ ঠিক কৰোঁ আৰু মই এতিয়া ফ'ল্ড কৰিম। এটা মই ফ'ল্ড কৰি দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল মোৰ ক্ৰিংকেল হিজাব এইবোৰ চব ধোৱা আছে। ফাৰ্ষ্ট এনেকৈ ফ'ল্ড কৰিম এনেকৈ কৰি কেনে এনেকৈ কৰিলোঁ তাৰপিছত এনেকৈ কৰিম এয়া ফ'ল্ড তাৰপিছত এনেকুৱা বাছ এনেকুৱা তাৰপিছত আপোনালোকক দেখাওঁ চাই থাকক। মই এইটো এনেকৈ ফ'ল্ড কৰিম ফাৰ্ষ্ট এনেকুৱাকৈ কৰিলোঁ তাৰপিছত ৰাউণ্ড এনেকুৱাকৈ done. This one done.
এতিয়ালৈকে আধাই হোৱা নাই মোৰ বহুত গৰম লাগিছে অলপ কিবা খাই লও পানী ঠাণ্ডা পানী অকমান খাই লও ফ্ৰিজৰ পৰা এতিয়া আকৌ কামত লাগি যাম So finally complete hall মোৰ প্ৰায় 1 ঘণ্টা মান লাগিলে 1 ঘণ্টা কমে লাগিছে মোৰ বহুত জলদি কৰিছে এয়া চাওক মই আপোনালোকক দেখাই আছো ভালকে সো এতিয়া এই দুটা বাকচ আছে ইয়াতে মই ৰাখিম এইবোৰ আৰু ইয়াতে ইয়াৰ ভিতৰত কেইটামান কেপ আছে এইবোৰ আজি হেৰি নকৰো একো নকৰো ইয়াতে থাকিব বিকজ যিখিনি মোৰ নালাগে সেইখিনিহে জাস্ট ইয়াতে আছে কেপবোৰ আৰু যিবোৰ মই কেপ ডেইলি ইউজ কৰোঁ সেইবোৰ বাহিৰতে আছে আৰু ইয়াতে জাস্ট যিখিনি মই বেছিভাগ নিপিন্ধো সেইখিনিহে আছে আৰু যিখিনি মই হেৰিকে লওঁ ডেইলি ইউজ কৰোঁ সেইবোৰ হেৰিত আছে বাহিৰত আছে মই সেইবোৰৰ অৱস্থা মানে জাগা যিখিনিত ৰাখিছোঁ সেইখিনি মই দেখুৱাব নোৱাৰিম পিছলৈ দেখাম চ' এয়া চাওক তো এইবোৰ মই ইয়াতে এতিয়া ৰাখিম ইয়াতে এনেকুৱাকৈ তলত একচুৱেলি যিবোৰ বেছি মই নিপিন্ধো মানে যিবোৰ বেছি মই ইউজ নকৰোঁ সেইবোৰ ইয়াতে ৰাখিম এইখনত এইটো মই বেছি ইউজ নকৰোঁ আৰু এইটো বেছি কৰা নহয় যেতিয়া অকণমান পাৰ্টি চাৰ্টি থাকিলে লওঁ আৰু এইটো নলওঁ ইয়াতে ৰাখিম এইটো নলওঁ এইটো একচুৱেলি মোক গিফ্ট কৰিছিলে আৰু এইবোৰ মোৰ লোৱা নহয় এইবোৰ একচুৱেলি ৰাউণ্ড ফল নহ'ল সেইকাৰণে ৰাউণ্ড ফল নকৰিলোঁ আৰু আছিলে এইটো মই বেছি নলওঁ এইটো একচুৱেলি সি গিফ্ট কৰিছিলে মোক বাট কিউট হয় বাট বেছি নিপিন্ধো আৰু মোৰ হিজাব কালেকশ্যনবোৰ চাব খুজিলে মোক প্লিজ কমেণ্ট কৰিব মই হিজাব কালেকশ্যনবোৰ আপোনালোকৰ লগত দেখাই থাকিম চাওক মই এইবোৰ বেছি নিপিন্ধো এইটো হিজাব বহুত কিউট হয় পাৰ্টি চাৰ্টি হ'লে কেতিয়াবা পিন্ধি যাওঁ আৰু এনে নলওঁ এইটো মই নলওঁ এইটো একচুৱেলি মই বেছিভাগ দুপাট্টা হিচাপে ইউজ কৰোঁ এইখিনি মোৰ বহুত ভাল লাগে বেছি কিউট হয় এইটো মই বেছি ইউজ নকৰোঁ পাফি হিজাব থাকিব এইটো কালাৰ মই বেছি ইউজ নকৰোঁ ইয়াতে ৰাখোঁ আৰু এইটো মই বেছি ইউজ নকৰোঁ এইটোও নকৰোঁ বেছি ইউজ আৰু এইটো কৰোঁ বাট পকৰত থাকক যেতিয়া যদি লাগে তেতিয়া কৰি ল'ম ইয়াৰ পৰা ওলাই যাম আৰু এইটোও নকৰোঁ এইটো বেছি নকৰোঁ কেতিয়াবা আৰু এইটো হিচাপ এইটো বেছি নকৰোঁ আৰু এইটো একচুৱেলি ষ্ট'ন লগোৱা আছে এইটো কাৰণে নকৰোঁ ষ্ট'নখিনি ভিতৰত গৈছে দেখাব পৰা নাই এইটো চিষ্টাৰ এজনী বিয়াত লৈছিলোঁ আৰু এইটো য়েল্ল' কালাৰ হিচাপ মই নলওঁ আৰু এইটো কমপ্লিট হ'ল আৰু ইয়াতে আছে কেপ মই কেপ ইয়াতে ৰাখিম অলপ পিছত ৰাখি আছোঁ চ' আৰু মই ডেইলি যিবোৰ ইউজ কৰোঁ এইখিনি ডেইলি মানে প্ৰায়ভাগ এইখিনি ইউজ কৰোঁ ডেইলি ইউজ কৰাবোৰ বাহিৰত আছে বাট এইখিনি মই ইউজ কৰাখিনি মই এইটোত ৰাখি লওঁ চ' ফাইনেলি এয়া চাওক মোৰ হিজাব হেৰি কৰা কমপ্লিট হৈছে সেইটো গৰম লাগি গৈছে ফেনখন চলি আছে তথাপিও কুলাৰ অন কৰা নাই কাৰণ ভইচটো ভালকৈ ক্লিয়াৰ নহ'ব সেইটো কাৰণত আৰু এইটো যিটো কেপ আছে কেপবোৰ মই ইয়াতে ৰাখিম এনেকৈ ৰাখি কিনে এইটো অফ কৰি পেলাম এনেকৈ বন্ধ কৰি দিম এইটো কমপ্লিট এইটো হৈ গ'ল
আপোনালোকে দেখা পাইছে এইখিনি কমপ্লিট হ'ল মোৰ কৰা আৰু এইখিনি ইমান বেছি হেৰি হৈ আছিলে তাতে য'ত ৰখা আছিলে ইমান উল্টা পুল্টা হৈ আছিলে যিটো লাগা হিজাব মই সেইটো বিচাৰি পোৱা নাছিলোঁ চ' ফাইনেলি আজি কমপ্লিট কৰিলোঁ ইমান দিনে ভাবি আছিলোঁ তো আৰু যিবোৰ মই ডেইলি ইউজ কৰোঁ সেইবোৰ বাহিৰত আছে সেইবোৰ ফ'ল্ড কৰিব লাগিব ভালকৈ সেইবোৰ এতিয়া নকৰোঁ যিখিনি কৰিবলগীয়া আছিল সেইখিনি কৰিলোঁ বাহিৰত থকাবোৰ উল্টা পুল্টা থাকিলে একো নহয় আৰু যিবোৰ মোৰ হিজাব পিন হয় হিজাব পিনবোৰো পূৰা সেই হিজাববোৰত লাগি থাকে কেতিয়াবা নাজানো ক'ৰবাত ৰাখি দিওঁ কেতিয়াবা হেৰাই যায় নাজানো কলেজত গ'লে তেতিয়া মই কলেজত যাওঁ যেতিয়া কেতিয়াবা হিজাব খুলিব মন যায় মানে পিন চিন উল্টা পুল্টা কৰিব মন যায় তেতিয়া মই বেগত ৰাখোঁ বাট বেগৰ পৰা ক'ত উঠা হয় মই নাজানো আৰু মই যেতিয়া এইবোৰ ফ'ল্ড কৰি আছিলোঁ তেতিয়া বৰষুণ নাছিলে এতিয়া একচুৱেলি প্ৰায় এঘণ্টামান পিছত মই ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া বৰষুণ নাছিলে বাট তেতিয়া বৰষুণ আহিছে পূৰা বৰষুণ হৈ আছে বাহিৰত কাপোৰ আছে কাপোৰখিনি জিকিলে থাকক সেনেকৈ মই আৰু নাৰাখোঁ কাপোৰখিনি নানো এতিয়া জিকিলে জিকক যেতিয়া বৰষুণ আহিব তেতিয়া শুকাই যাব তেনেকৈ তো এইখিনি মই হিজাবখিনি জেগা বস্তুৰ এইখিনি থোৱা য'ত জেগা মই এইখিনি ৰাখি আহোঁ চ' ফাইনেলি হিজাবখিনি তাতে ৰাখিলোঁ য'ত ৰাখোঁ মই আৰু মই আপোনালোকক বাহিৰত যে বৰষুণ দিছে মই অকণমান দেখাওঁ আৰু ইমান গৰম আছিলে হঠাতে বাট বৰষুণ আহিব বুলি মই ভবা নাছিলোঁ এয়া চাওক মোৰ কাপোৰখিনি শুকাবলগীয়া আছিল বাট জিকি গ'ল তাৰো আছিল কাপোৰ আৰু এয়া বৰষুণ পূৰা বৰষুণ বাইকখন জিকি আছে তাত সেইখন হঠাতে এনেকৈ বৰষুণ দিব ভবাই নাছিলোঁ मौसम की बारिश ये बारिश का पानी ये पानी की बूंदे तुझे ही तो ढूंढे ये मिलने की ख्वाहिश ये ख्वाहिश पुरानी हो पूरी तुझी से मेरी ये कहानी এনে গালো আৰু বাহিৰত বৰষুণ আছে আপোনালোকে দেখা পালে আৰু যিখিনি কাপোৰ দেখালোঁ সেইখিনি একচুৱেলি কালি ৰাতিয়ে আছিলে ৰাতিয়ে গোটেই ৰাতি হেৰি আছিলে বাহিৰতে আছিলে কাপোৰখিনি আকৌ ধুব লাগিব চ' শুকালে এতিয়া বৰষুণ দিছে যেতিয়া নেক্সট এতিয়া মই গা ধুম সেই কাপোৰখিনি আকৌ ধুম ধুই কিনে আকৌ শুকাব দিম বাট এতিয়া নিদিওঁ ঘৰতে ৰাখিম আৰু মই ৰাতিপুৱা যেতিয়া উঠিছিলোঁ তেতিয়া ভাবিছিলোঁ আজি এই হিজাবৰ এইখিনি কামখিনি কৰিব লাগিব নহ'লে পূৰা উল্টা পুল্টা হৈ আছিলে চ' ফাইনেলি এতিয়া মই অকণমান শান্তিত আছোঁ মোৰ বহুত ভাল লাগি আছে এতিয়া হিজাবখিনি পূৰা ঠিক হৈ আছে যিবোৰ বাহিৰত আছে সেইবোৰৰ টেনশ্যনো লাগিছে বাট সেইবোৰ একো নাই সেইখিনি মই দেখাব নোৱাৰিম য'ত য'ত আছে তো সেইখিনি ঠিক কৰিব লাগিব অলপ পিছত আজি নকৰোঁ কৰি ল'ম কেতিয়াবা চ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু মই যেনেকৈ ফ'ল্ড কৰোঁ আপোনালোকে তেনেকৈ ফ'ল্ড কৰিব কাৰণ উল্টা পুল্টাকৈ ফ'ল্ড কৰি ৰাখিলে হিজাববোৰ বেয়া হৈ যোৱাৰ চান্স থাকে আৰু আপোনালোকে পাৰিলে তাতে নেফথেলিন দি ৰাখিব মই নেফথেলিন অলৰেডি দিছোঁ মই এইটো দেখুৱাব পাহৰি গ'লোঁ ভিডিঅ'ত নেফথেলিন মই দিওঁ তাতে চ' নেফথেলিন দি ৰাখিলে মোৰ মতে ভাল বাট আপোনালোকে ফ'ল্ড কৰিব ট্ৰাই কৰিব কাৰণ যিমান পাৰে ফ'ল্ড কৰি ৰাখিব বাহিৰত ক'ৰবাত গ'লে আহি কেনে লগে লগে সেইটো মানে হিজাব ইমান ধুব নালাগে বাট যিবোৰ ধোৱা হয় সেইবোৰ লগে লগে ফ'ল্ড কৰি কেনে আপোনালোকে সেনেকৈ ক'ৰবাত ভৰাই ৰাখিব যেনেকৈ আপোনালোকে ৰাখে বাট মোৰ ভাড়া ঘৰত যিহেতু জাগা নাই তো সেইটো কাৰণত মই বক্সবোৰতে থৈ দিওঁ বক্সবোৰত বহুত জাগা আছে আলমাৰী নাই যিহেতু সেইটো কাৰণ মই ফ'ল্ড কৰিয়ে ৰাখোঁ আপোনালোকে ফ'ল্ড কৰি ৰাখিব ফ'ল্ড কৰি ৰাখিলে হিজাববোৰ ভাল থাকে চ' আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব আৰু নহ'লে মেছেজ কৰিব আৰু মেছেজ কৰিব ক'ত ইনষ্টাগ্ৰামত মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিম আৰু কাৰোবাৰ মোৰ হিজাব কালেকশ্যন চাবলগীয়া থাকিলে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই যিমান পাৰোঁ মই ভিডিঅ' দিব ট্ৰাই কৰিম মই বহুত টাইম কম পাওঁ এতিয়া আকৌ কলেজ আকৌ খুলিবই কলেজ আকৌ যাবলগীয়া হ'ল চ' আৰু মই 2 দিনমান পিছত মোৰ কলেজ যাবলগীয়া আছে একচুৱেলি কিয় যাবলগীয়া আছে মই আপোনালোকৰ লগত তেতিয়া শ্বেয়াৰ কৰিম ভিডিঅ'টো চ' আজিলৈকে আল্লাহ হাফিজ সকলোৱে ভালে থাকিব বাই বাই টেক কেয়াৰ